ভাই কি হল নিউ লুক কেনেকুৱা দেখা এতিয়া লাজে লাগিছিল বলবা গলিতে কি কৰো জান কেনেকুৱা লাগা আছে ন এই মজা বঢ়িয়া লাগা আছে গৰম মজা ঠিকে আছে লুকটো তো গাইছ অকল মানে কাটি দিলো দিয়া আৰু একদম মানে লাইফত ফাৰ্ষ্ট টাইম মানে এনেকে কাটিলো কেনেকুৱা দেখা আছে পিছৰে একদম এনেকে কাটি দিলো প্ৰবল ভাতে খাই বিয়াৰ হৈছে মানে হাঁহি আছে চবে আপোনালোকে কমেণ্ট কৰি ক'বচোন কেনেকুৱা দেখা আছে তো ৰেকা হাঁহিকে আছে ঠিকে আছে গৰমৰ কাৰণে বেষ্ট লুক আৰু বেষ্ট আইডিয়া নেকি তো সেই গাইছ ওয়েলকাম টু মাই নিউ এনাদাৰ ব্লগ মানে গৰম চাওকচোন মানে গৰম চাওকচোন ক'ব নালাগে আপোনালোকে গম পায় গৰম মানে কেনেকুৱা হাৰত বাঢ়ি আছে মানে অলপ বৰষুণ চৰষুণ লগা আছে গাইছ অকল কি ক'ব মানে কলেজত গৈছিলোঁ তো কলেজত যাওঁতে মানে একদম অৱস্থা নাই গুৱাহাটীততো জানেই পুৰা মাটি নাই একো একদম পাকাৰ ওপৰতে মানে জানো ভাটাৰ ওপৰত দিয়ে গৈ আছোঁ তো তেনেকুৱা লাগে কি ক'ব আৰু তো উপায় নাই তো মানে সেইকাৰণে মানে আজি এটা কাম কৰিম বুলি ভাবিছোঁ আজি মানে ঘৰতে আছিলোঁ তো কলেজত যোৱা নাই গৰমৰ কাৰণে এই চুলিকেইডাল মানে মই ভাবিছিলোঁ বোলো এনেকৈ থাকিলে ভাল হ'ব মানে অলপ গৰম চৰমো অলপ মানে সেনেকুৱা আৰু মানে নাকাটিলেও হ'ব বুলি ভাবিছিলোঁ কিন্তু মানে এনেকুৱাত মানে নহ'ব মানে অলপ মানে হাত পুৰা একদম চুটিকৈ মানে এইবাৰ মানে পূৰা চুটিকৈ মাৰি দিম বুলি ভাবিছোঁ তো কেনেকুৱা লগাব মানে ফাৰ্ষ্ট টাইম মানে মই এনেকৈ কাটিম চুলি আৰু মানে এটা নৰ্মেল ব্লগ এটাও বনালোঁ আৰু ঘৰতে আজি আনি আছিলোঁ বোলো অলপ চুলি কটাটো মানে দেখাই আহোঁ আৰু মানে এটা এই আৰু সৰু সুৰাকৈ এটা সেই কৰোঁ আৰু তো মানে বঢ়িয়াকৈ মানে খাটাকৈ চুলিডাল কাটিম খাটাকৈ মানে চুলিডাল কাটি কিনে বঢ়িয়াকৈ এতিয়া যাওঁ মানে এতিয়া 9টামান বাজিল তেতিয়া আমি ওলাই আছোঁ তো এইবিলাক প্ৰবল ভাই আৰু পৰা সৰু আছে তো এতিয়া আমি বঢ়িয়াকৈ ওলাই যাওঁ যাই কিনে অলপ মানে অলপ হেয়াৰ কাটটো দিয়ে আৰু চুটিকৈ মানে এনেকৈ মানে লাইফত মানে ফাৰ্ষ্ট টাইম মানে মই এনেকৈ কাটিম খাই চুটিকৈ তো এতিয়া ব্লগ কাট গৈ কিনে বঢ়িয়াকৈ লগ পাম তো প্ৰবল ভাই আছে আৰু সৰু ভাই আছে বহি আছে তো এতিয়া চাইকেল দুখন আছে এতিয়া আমি ডাইৰেক্ট গুচি যাওঁ দিমলৈকে তো তাত গৈ কিনে বঢ়িয়াকৈ কাটোঁ আৰু তাত গৈ কিনে লগ পাই আছোঁ বহি কিনে মানে কি কাট দিওঁ কি কৰোঁ চাওঁ আমি বঢ়িয়াকৈ চিলিণ্ডাৰ এতিয়া বহি গ'লোঁ চাওঁ কেনেকুৱা কেনেকুৱা কাট দিলে ভাল হ'ব গৰমৰ কাৰণে গৰম না পুৰা গছনি কাট দি দিওঁ নেকি চুটিকে একদম চুটিকৈ কাটিম বুলি ভাবিছোঁ মানে পুৰা একদম বহুত ষ্টাইল দিলোঁ বহুত আপি চাপি চালোঁ এতিয়া মানে অলপ নিউ লুক এটা লাগে চবকে লুক লাগে ফাৰ্ষ্ট টাইম মানে অলপ চুটিকৈ কাটি দিম মানে লাইফত ফাৰ্ষ্ট টাইম এনেকৈ কাটিম আৰু বঢ়িয়াকৈ কাটি লওঁ প্ৰবল ভাই মাজে মাজে কেমেৰা কথা তুমি এতিয়া বিকাশ ভাই চকীত বহি গৈছে ভাই কি হল নিউ লুক কেনেকুৱা দেখা আছে এতিয়া লাজে লাগিছিল বলবা গলিতে কি কৰোঁ জান কেনেকুৱা লগা আছে ন এই মজা বঢ়িয়া লাগা আছে গৰম ঠিকে আছে লুকটো তো গাইছ অকল মানে কাটি দিলোঁ দিয়া আৰু একদম মানে লাইফত ফাৰ্ষ্ট টাইম মানে এনেকৈ কাটিলোঁ কেনেকুৱা দেখা আছে পিছৰে একদম এনেকৈ কাটি দিলোঁ প্ৰবল ভাতে খাই বিয়াৰ হৈছে মানে হাঁহি আছে চবে আপোনালোকে কমেণ্ট কৰি ক'বচোন কেনেকুৱা দেখা আছে তো ৰেকা হাঁহিকে আছে ঠিকে আছে গৰমৰ কাৰণে বেষ্ট লুক আৰু বেষ্ট আইডিয়া নেকি এই আৰু মানে অলপ এনেকৈ হাতেৰে কাটি দিলোঁ পূৰা তো কেনেকুৱা দেখা আছে আপোনালোকে কমেণ্ট কৰি জনাব মানে মোৰ একদম মানে পূৰা বেকাৰ লাগি আছে কেনেকুৱা বা লাগিছে একদম গম নাপাওঁ আপোনালোকে কমেণ্ট কৰি জনাই দিব তো আৰু মানে আজি এটা নৰ্মেল ব্লগ এটা বনালোঁ তো ঘৰতে আছিলোঁ আৰু চুলিবিলাক কাটি দিলোঁ এনেকৈ গৰমৰ কাৰণে চাওকচোন একদম পূৰা কি একদম ভাই গৰমটো কি ক'বা মানে গৰমৰ বিষয়ে একদম কি ক'ম আৰু একদম অতিপাত গৰম এটা ফ্ৰিজ পানী একো কাম দিয়া নাই আৰু গছবিলাক যি আছে চব মানে কি শিলৰ মৃত্যু আছে এটা পাতো লৰা নাই চাওকচোন পূৰা গছ মানে জনাব আপোনালোকৰ ফালে গৰমটো কেনেকুৱা আমাৰ অতিপাত গৰম মই এটা কথা ক'ব বিচাৰিছোঁ মানে আৰু কেইবছৰৰ পিছত আৰু মানে অসমখন মানে মৰুভূমি হোৱাৰ বেছি দিন নাই মানে বিপদৰ অভিমুখে যাই আছে আৰু তো আৰু ভাই আপুনিও কওক অলপ গৰমৰ বিষয়ে কেনেকুৱা কি কম গৰম মানে এই চাওকচোন গছৰ পাত মানে আটাও লৰা নাই
আৰু মানে এটা নৰ্মেল ব্লগ এটা বনালোঁ আজি তো ঘৰতে আছিলোঁ সেইকাৰণে মানে গুৱাহাটী যোৱা নাই নগ'লোঁ আৰু চুলিবিলাক কাটি আহিলোঁ সেয়া আৰু আজি ব্লগটো মানে এইখিনিতে মানে 3 মিনিটমান হ'ব চাগে তো নৰ্মেল এটা ব্লগ বনালোঁ আৰু ফাইন টাইপৰ মানে এনেকুৱা আৰু সেয়া আৰু আপোনালোকে আজি ব্লগটো চাই কিনে কেনেকুৱা পালে কমেণ্ট কৰি জনাই দিব আৰু যদি নতুন কৰি আহিছে চেনেলটো নতুন কৰি ছাবস্ক্ৰাইব কৰি দিব আৰু কিছুমান মানে ধামাকা মানে ব্লগ আহিব মানে প্লেন বনাই থৈছোঁ তো মজাকৈ বনাম মজাকৈ বঢ়িয়াকৈ মানে ৰেগুলাৰ ব্লগ আহি থাকিব আৰু আগৰ নিচিনা মানে ড্ৰপ নিদিওঁ তো বঢ়িয়াকৈ আহি থাকিব তো এতিয়া মানে আজিলৈ আহিছোঁ তো এতিয়া থেংকছ ফৰ ৱাচিং বাই বাই টাটা বাই Every now and again, I